তো আপোনালোকক আজি মই ইমূৰৰ পৰাই সিমূৰক লগি উত্তৰ গুৱাহাটীৰ যিখন দলং সেই দলংখন দেখাই আছোঁ আৰু আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একদম শেষকলৈকে মই দেখাই আছোঁ আৰু গাড়ী চলাই আছোঁ মই নিজে চলাই কিনি সৌহাতখানেদি মই মোবাইলটো ধৰি কিনে ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ। বৰ্তমানে এই দিনৰ দৃশ্য মানে কি ৰাতি খুব ভাল লাগে, মানে দিনত সিমান এটা ভাল নালাগে আৰু। তো যিয়ে নহওক আজি যিহেতুকে গুৱাহাটীত আহিলোঁ, মানে এইটো ফালেদি সোমালোঁ আৰু সেই ফালটোদি ওলাই যাম, মানে আমিনগাঁও ওলাই যাম উত্তৰ গুৱাহাটীৰ এই ফালটোদি। তো যিয়ে নহওক আপোনালোকে এই দলংখন চাই কেনে পালাক জনাব। সুন্দৰ কৰি মই দেখাই আছোঁ। চাওক কি ধুনীয়া দলং, আমাৰ এটা অসমৰ সম্পত্তি আৰু খুব দৰকাৰী আছে নে এই দলংখন, আৰু খুব কম দিনৰ ভিতৰতে দলংখন হৈ গ'ল আমাৰ বিজেপি চৰকাৰৰ দিনত। তো যিয়ে নহওক চাই ভাল পালে এটা লাইক কৰি জনাই দিব। জয় আই অসম।